क'क्राझार जिल्ला परबतजरा महकुमानि टिपकाय बांला स्कुल रबीन्द्र जयन्ती कमिटिनि दैदेननायाव बिसस कवि रबीन्द्रनाथ ठाकुरनि 165थि जोनोम सान फालिनायनि फुंबिलि समाव फिरफिला बिरहोनाय आरो कवि गुरु रबीन्द्रनाथ ठाकुरनि मुसुखायाव आलारि बाथि फोजोंनानै बिबार बावखांनानै लामा लामा हानजा सुनाय हाबाफारि जोबनायनि उनाव सानजौफुं समाव गेवलां मेल लानायनि गेजेरजों थांनाय एचएसएलसि आरो एचएस आनजादाव उथ्रिसार जानो हानायफोरखौ टिपकाय बांला रबीन्द्र जयन्ती कमिटिया फरायसाफोरखौ माननि फालिजों लोगोसे मान बिलाइ होनानै बरायनायखौ बे समाव नुनो मोननाय जादों। मख'नो गोनांदि टिपकाय गुरुदेव कालीचरण ब्रह्म फरायसालिमानि बिबुंगोरा अनसुमै ब्रह्मआ बाहागो लानानै कवि गुरु रबीन्द्रनाथ ठाकुरनि सोमोन्दै गुवारै बेखेवनानै होनायजों लोगोसे फरायसाफोरनि फारसे मोजां थुलुंगाखां बिबुंथि लाखिनायखौ बे समाव नुनो मोननाय जादों। সারা আসাম যুব বাঙালি ফেডারেশনের তরফ থেকে আঞ্চলিক কমিটির তরফ থেকে আজকে আমরা এই ছোট্ট একটা আয়োজন করার জন্য চেষ্টা করেছি। এখানে সকল জাতি জনগোষ্ঠী সবাই আমাদেরকে সাহায্য করেছে, সবাই আমাদের পাশে থাকছে, তার জন্য সবাইকে অনেক অনেক ধন্যবাদ। হয় নমস্কার, সম্মানীয় সাংবাদিক বন্ধুসকল, সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন টিপকাই আঞ্চলিক সমিতি লগতে মহিলা সমিতিয়ে ইয়াত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165তম জন্ম জয়ন্তী উৎসৱ আমি ইয়াত পালন কৰিবলৈ লৈছোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী চলি থাকিব। প্ৰথমতে আছিল পতাকা উত্তোলন, ইয়াৰ পিছত শোভাযাত্ৰা, ইয়াৰ পিছত আমি ক্ৰমান্বয়ে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিলোঁ। আৰু আমি আটাইতকৈ ডাঙৰ এটা কাৰ্যসূচী আমি হাতত লৈছিলোঁ যে এই বৰ্ষৰ মানে 2026 বৰ্ষৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই অঞ্চলৰ পৰা সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সিহঁতক সম্বৰ্ধনা জ্ঞাপন মানে কৃতকাৰ্যৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আজি। ইয়াৰ পিছত আমাৰ আৰু কাৰ্যসূচী আছে, সাংস্কৃতিক অনুষ্ঠান আছে আৰু অন্যান্য কাৰ্যসূচী আমাৰ আজি ৰাতিলৈকে এটি চলি থাকিব। হয়, বিশ্ব মানৱৰ মহান সন্তান বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, এছিয়া মহাদেশৰ প্ৰথম নোবেলজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, জাতীয় সংগীত ভাৰতবৰ্ষৰ জাতীয় সংগীতৰ লগে লগে সমগ্ৰ বিশ্বত এজনেই কবি যিজনে 3টা ৰাষ্ট্ৰৰ জাতীয় সংগীতটো লিখিছিল। ভাৰতবৰ্ষৰ জাতীয় সংগীত জনগণ মন, বাংলাদেশৰ আমাৰ সোণাৰ বাংলা আৰু শ্ৰীলংকাৰ এটা মানে সিংহলী ভাষাত তেওঁ জাতীয় সংগীত ৰচনা কৰিবলৈ তেওঁ যথেষ্ট যত্ন কৰিছিল, কিন্তু এই জাতীয় সংগীতটো তেওঁ গোৱা নাছিল, এজন সিংহলী ছোৱালীৰ দ্বাৰা গোৱা হৈছিল। আপোনালোকৰ জৰিয়তে সমগ্ৰ ভাৰতবাসী, সমগ্ৰ BTC অসম সকলোকে আহ্বান জনাম, বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ জীৱন সম্বন্ধে আলোচনা কৰক, অধ্যয়ন কৰক। তেওঁৰ জীৱনীৰ পৰা আমি বহু কিছু জানিব পাৰিম। আজি বৰ্তমান যিটো ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি, এই সাম্প্ৰদায়িক পৰিস্থিতি বা অন্যান্য যিবিলাক পৰিস্থিতি আছে, এই পৰিস্থিতিবিলাক কিন্তু কোনোদিনো বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কামনা কৰা নাছিল, বিচৰা নাছিল। তেওঁ এটা কথাই কৈছিল, সকলোকে কৈছে মিলিবে মিলাবে এই ভাৰতবৰ্ষৰ মহামানৱে সাগৰ তীৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে এইটোৱে কওঁ, আহক ভাৰতবৰ্ষত আমি সকলোৱে একেলগত মিলি থাকোঁ। আমি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি আদৰ্শ আছে, সেই আদৰ্শক আমি ফলো কৰি আমি জীয়াই থাকোঁ। সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ পৰা আমি এইটোৱে ক'ম যে আজি আমাৰ এই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত টিপকাই আঞ্চলিক সমিতি আমাৰ আৰু মহিলা সমিতিৰ উদ্যোগত আৰু পৰিচালনাত যি আমাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165তম জন্মজয়ন্তী উৎসৱ আজি ইয়াত পালন কৰা হৈছে উখল মাখলেৰে। এই উৎসৱত আমি প্ৰথমতে ইয়াত আমাৰ জাতীয় পতাকা উত্তোলন কৰিছোঁ, আমি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমি ইয়াত ৰেলী কৰিছোঁ, আমি তাৰপিছত আমি তেখেতৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিছোঁ। আমি তাৰপিছত আমাৰ ইয়াত এটা মহৎ উদ্দেশ্য আছিল আজি এই সভাৰ যোগেদি যে এই টিপকাই অঞ্চলৰ যিমান মানে আমাৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিভাগত যিবিলাক ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হৈছে, তেখেতৰ আমি অভিনন্দন পত্ৰ আমাৰ আঞ্চলিকৰ যোগেদি আমি প্ৰদান কৰিছোঁ।
আমাৰ ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল আজিৰ এই সভাত। গতিকে আমি সারা আসাম বাঙালী যুবযাত্ৰা ফেডাৰেশ্যনৰ তৰফৰ পৰা সকলো অসম তথা ভাৰতবাসীক আজিৰ এই দিনত আমাৰ সংগঠনৰ ফালৰ পৰা আমি আন্তৰিক প্ৰীতি শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ যে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আদৰ্শৰে আমাৰ এই ভাৰতবৰ্ষখন গঢ়ি উঠক, তেখেতৰ আদৰ্শবিলাক সকলোৱে ফল কৰক আৰু তাৰ ভিতৰৰ পৰা যিবিলাক জ্ঞান বস্তু সিহঁতে আহৰণ কৰক। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি এইটোৱে আহ্বান জনাম যে আপোনালোকে এই টিপকাই অঞ্চলৰ পৰা সুসংখ্যাৰে আপোনালোকে উত্তীৰ্ণ হৈছে আৰু আপোনালোকে এই অঞ্চলৰ পৰা আৰু যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ। ধন্যবাদ।